দিব্যাংগ শিল্পীৰ সৈতে বিহু মঞ্চত ভিগু ইংলিছ বাইদেউ আৰু নতুন এলবামৰ গীতেৰে মঞ্চ কপাব আচুৰ্যই ন পুৰণি গীত লৈ সাজু নীলাক্ষী বিহু গীতত থাকিব কেঁচা মাটিৰ গুণ ভাঙি যাওঁ যতৰ জামুগুৰি নাচনি নাচিবলৈ আহিলে বাটতে বেয়া হ'ল মতৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়াৰ পৰা উজনি নামনি বিহু মঞ্চ কবাবলৈ আখৰাত ব্যস্ত ন পুৰণি শিল্পী ন উদ্যম নতুন নতুন গীতেৰে উজনি নামনি বিহু মঞ্চ কবাবলৈ সাজু নৱ প্ৰজন্মৰ শিল্পীসকল আনফালে জ্যেষ্ঠ শিল্পীৰ বিহু গীতত থাকিব কেঁচা মাটিৰ গুণ এইবাৰ মুগাৰ সাজত মঞ্চত দেখা যাব ভিগুক নিউজ লেবৰ জনপ্ৰিয় অনুষ্ঠান সুখৰ সংজ্ঞা বিচাৰি তিনিগৰাকী শিল্পীক লগত লৈ মঞ্চত গীত পৰিৱেশন কৰিব ভিগুৱে এই বছৰ ৰাইজে দেখিবলৈ পাব মুগাৰ ফেশ্বন মই কথা দিছিলোঁ নিউজ লেবৰ সুখৰ সংখ্যা বিশেষ ছিজন 1ত মই কথা দিছিলোঁ যে মোৰ প্ৰত্যেকখন মঞ্চখনৰ ওচৰত 100 কিলোমিটাৰ নিলগত যি কেইগৰাকী দিব্যাংগ শিল্পী থাকিব তেখেতসকলক মোৰ সৈতে অনুষ্ঠান কৰিবলৈ তেখেতসকলে সুযোগ পাব বুলি মই নকওঁ মোৰ ফালৰ পৰা এটা চেষ্টাহে কৰিম ইংলিছ বাইদেউকে ধৰি বহুকেইটা গীতেৰে জনপ্ৰিয় হৈ পৰা আচুৰ্য এতিয়াৰে পৰা সাজু বিহু মঞ্চলৈ নতুন গীতৰ ভিডিঅ'ৰ কামতো ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী এবছৰ অকণমান ব্যতিক্ৰম কৰিবলৈ চাই আছোঁ আমি গানবোৰ অকণমান বেলেগ ধৰণৰ মিউজিক ট্ৰিটমেণ্টবোৰ অকণমান ষ্টেজত অকণমান বেলেগকৈ কৰিবলৈ চেষ্টা কৰিছোঁ 20খনৰ ওপৰত হৈ গৈছে এতিয়ালৈকে এগ্ৰিমেণ্ট হৈ গৈছে আনুমানিক মেক্সিমাম আমাৰ যিমানখিনি হৈছে চব 2 ওপৰতে হৈছে উজনি অসমত কেইবাখনো বিহু কমিটিৰ সৈতে চুক্তিবদ্ধ হৈছে নীলাক্ষী নেওগ প্ৰায়বিলাক মোৰ নিজৰ গীতেই থাকিব যিহেতু ৰাইজে ইমান ধুনীয়াকৈ আদৰি লৈছে গীতসমূহ আৰু লগতে আমাৰ অসমীয়া সংগীত জগতৰ 2 ধ্ৰুৱতৰা ভূপেন হাজৰিকাদেৱৰ গীত থাকিব লগতে জুবিন দাৰো গীত থাকিব মোৰ মাননি বৰ বেছিও নহয় মই 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰতে অনুষ্ঠানসমূহ কৰিছোঁ এনেদৰে হেঁপাহৰ ৰঙালীলৈ সাজু বিহু কমিটি সমানে সমানে উজনি নামনি বিহু মঞ্চ কবাবলৈ সাজু ন পুৰণি শিল্পী কেমেৰা পাৰ্চন বুধিন আৰু দীপাংকৰৰ সৈতে তপন ভূঞা আৰু ৰঞ্জিত দত্ত নিউজ লাইভ